নমস্কাৰ ৰাইজ, বনমাছ গুৰু প্ৰাইম টাইম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। যিহেতু ৰাইজ আপোনালোকে জানেই যে আমাৰ অনুষ্ঠানটো বেলেগতকৈ অকণমান বেলেগ, গতিকে সেইকাৰণে আজি আমাৰ অনুষ্ঠানত এনেকুৱা দুজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ যোন দুজনৰ মন্তব্য ইজনে সিজনৰ প্ৰতি সম্পূৰ্ণ বেলেগ। গতিকে হওক, বেছি সময় নষ্ট নকৰি তেওঁলোকৰ লগত চিনাকি হওঁ, কথা পাতোঁ। আৰু ৰাইজ, আমাৰ এইফালে আছে অসমৰ এজন আগশাৰীৰ মদাহী। হয়, আপোনালোকে ঠিকে শুনিছে, অসমৰ এজন আগশাৰীৰ মদাহী। তো নমস্কাৰ দাদা। প্ৰথমবাৰ মোক কোনোবাই নমস্কাৰ দিছে যে মজা লাগিছে, আকৌ এবাৰ দিয়ক। কি যে কয় আপুনি। নমস্কাৰ দাদা। আকৌ এবাৰ। নমস্কাৰ দাদা। একদম বঢ়িয়া। নমস্কাৰ নমস্কাৰ। আৰু ৰাইজ, আমাৰ এইফালে আছে অসমৰ এজন আগশাৰীৰ গাখীৰী। মানে ৰাইজ, এখেত যেনেকৈ মদ খাই মদাহী, ঠিক তেনেদৰে এখেত হৈছে গাখীৰ খাই গাখীৰী। তো নমস্কাৰ দাদা। হয়, নমস্কাৰ। হয়, তেন্তে দাদা পোনপ্ৰথমতে আমি আপোনাৰ লগতে কথা পাতোঁ। নিশ্চয়। নাই 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 নাই, এইটো ভাল হোৱা নাই দেই। আপুনি প্ৰথমতে নমস্কাৰটো মোক দিলে, এতিয়া আকৌ কথা হ'লে প্ৰথমতে এখেতৰ লগতহে পাতে। হে নহয় মানে দাদা, সেই নাই 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 নাই, আপুনি যদি প্ৰকৃততে মতা মানুহ তেন্তে মোৰ লগত কথা পাতক। এই গাখীৰ খোৱা সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত নহয়। সিহঁতৰ এতিয়া পঢ়া শুনা কৰা বয়স, খেলা ধূলা কৰা বয়স, হয় নাই মাইনা? চৰি দাদা, বেয়া নাপাব। নাই নাই, একো নাই, আপুনি পাতক। ঠিক আছে দাদা, প্ৰথম কথা তেতিয়াহ'লে আপোনাৰ লগতে পাতিম। আৰে পাতিবই লাগিব, মদাহী হয় ভাই। আৰু সৰু সুৰা এলা পেচা মদাহী নহয় নহয়, ঘোৰ মদাহী হয় ভাই। কোনে মাৰিলে? তো দাদা প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন। পৰিচয়টো দিবলৈ মই নানিলো নহয়। আপোনাৰ আছে যদি দি দিয়কচোন, মই অকণমান দেৰিকৈ দি আছোঁ আপোনাক। আৰে দাদা, পৰিচয় মানে আপোনাৰ নামটো কওক। আপুনি কোন হয়, আপুনি কি কৰে, আপুনি ক'ত থাকে, মানে থুলমূলকৈ আপোনাৰ বিষয়ে কওক। আৰে তেতিয়াহ'লে তেনেকৈ সোধক আকৌ, ইমান ক্ৰিটিকেলকৈ সুধিব নালাগে নহয়। চৰি, মোৰে ভুল। এতিয়া কওক আপোনাৰ পৰিচয়টো, নামটো, মানে আপোনাৰ বিষয়ে। মোৰ নামটো ধৃতৰাষ্ট্ৰ। কি শাস্ত্ৰ? ধৃতৰাষ্ট্ৰ। অস্ত্ৰ শস্ত্ৰ? ইমান কষ্ট। এতিয়া যদি মোৰ বিষয়ে কিবা জানিব বিচাৰিছে, তেন্তে মই হৈছোঁ এজন প্ৰফেচনেল মদাহী, ঠিক আছে? মদ খাবলৈ মোৰ গভৰ্ণমেণ্ট চাৰ্টিফিকেট আছে, মানে লাইচেঞ্চ আছে। আৰু মই ক'ত থাকোঁ সেইটো যদি আপুনি জানিব বিচাৰিছে, তেন্তে মই নিচাতে। আচ্ছা, তো দাদা আপুনি এইটোকে বিষয় কিহৰ কাৰণে বাছি ল'লে? মানে এইটোতো বিষয় বুলি ক'ব নোৱাৰি, মানে মই সুধিব খুজিছোঁ যে আপুনি মদাহীয়ে কিহৰ কাৰণে হ'ল? একচুৱেলি মই মদাহী হওঁ বুলি হোৱা নাই, আৰু মই বুলি নহয়, কোনো এটা মানুহ, কোনো এটা ল'ৰা ডাঙৰ হৈ এইটো নাভাবে যে সি মদাহী হ'ব। আচলতে তাক পৰিস্থিতিয়ে বাধ্য কৰায়। আপুনি জীৱনত বহুতখিনি দুখ কষ্ট পাইছে যেন অনুভৱ হৈছে মোৰ। পাইছোতো আকৌ, জীৱনত বহুত দুখ বহুত কষ্ট পাইছোঁ। আৰু মানুহে কয় যে মনৰ কথাবোৰ খুলি গ'লে কাৰোবাক মনৰ দুখবোৰ পাতল হয়, কিন্তু মই এতিয়া কাকো ক'ব নোৱাৰোঁ, কাৰণ মনৰ কথাবোৰ শুনিবলৈ কাৰো সময়ে নাই। সেইটো আপুনি ঠিক কৈছে, একদম সঁচা কথা। আজিকালি মনৰ কথা শুনিবলৈ কাৰো সময় নাই। সেইটোৱে কথা। এতিয়া মানে সেই দুখখিনি পাহৰিবৰ কাৰণে মই মদটো খাওঁ। এতিয়া মানে কি, মদটো খালে মই কিছু সময়ৰ কাৰণে হ'লেও ৰিলেক্স ফিল কৰোঁ, শান্তি ফিল কৰোঁ। তথাপি দাদা, আপুনি এনেকৈ মদ খাই আপোনাৰ শৰীৰটো বা আপোনাৰ জীৱনটোহে নষ্ট কৰি আছে, লগতে আপোনাৰ পৰিয়ালৰ মানুহখিনিকো আপুনি চিন্তাত পেলাই দিছে। নাই নাই নাই, মই যদি মৰিও যাওঁ নহয়, কাৰো একো নাহেও, কাৰো একো নাযায়ো, আনকি পৃথিৱীৰ পৰা বোজা এটাহে কমিব। এই নহয় দাদা, আপুনি ভবাৰ মতেতো নহ'ব পাৰে। আপুনি কি অকল মোকে প্ৰশ্ন সুধিব নেকি? এই সৰু ল'ৰাটোকো কিবা এটা সোধকচোন, বেচেৰাটো অথনিৰ পৰা ৰৈ আছে। আৰু আপুনি যদি মোক কিমান প্ৰশ্ন সুধি থাকে, মোৰতো নিশ্চয় ফাটি যাব। হ'ব।